হ্যালো ভিউয়ার্স, ওয়েলকাম টু মাই চ্যানেল মোফিদ ক্রিয়েশন। তো ঘটনাটা হয়েছে যে 50 GB নেট ফ্রি, এটু কেনেকুৱা সম্ভৱ? তো সঁচাই কোনোবাই পাইছে নে পোৱা নাই, মই পালোঁ নে নাই, তো এইটো লৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই যেনেধৰণে কৈছোঁ 50 GB নেট সঁচাকৈ ফ্ৰী দিয়ে নে নাই, মই পালোঁ নে পোৱা নাই, মোৰ ফ্ৰেণ্ডছে পাইছে নে পোৱা নাই, বা বাকীবিলাকে পাইছে নে পোৱা নাই, তো সেইটোৰ ওপৰত মই এই ভিডিঅ'টো বনালোঁ। তো চাওক, মই ফাৰ্ষ্টত কি কৰিলোঁ, মই লিংকত ক্লিক কৰিলোঁ। হোৱাটছএপত আহিছিল। ক্লিক কৰাৰ পিছত তাতে লিখা আহে যে আপোনাৰ চিম চিলেক্ট কৰক। তো চিলেক্ট ইউৰ চিম। তো মই চিলেক্ট কৰিলোঁ মোৰ জিঅ' চিম। তাৰপিছত নাম্বাৰ এণ্টাৰ কৰিব লাগে। তো মই নাম্বাৰ এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰাৰ পিছত চাৰ্ভাৰ হয়। চাৰ্ভাৰ হোৱাৰ পিছত কি হয়, তাতে আহে, লিংক আহে। হোৱাটছএপত শ্বেয়াৰ কৰিলে 12টা গ্ৰুপত শ্বেয়াৰ কৰিলে 100% হ'ব। তো এগেইন তাৰপিছত আপুনি 50 GB নেট ফ্ৰী পাব যদি 12টা গ্ৰুপত ছাকচেছফুলি শ্বেয়াৰ হয়। তো মই ফাৰ্ষ্টত ট্ৰাই কৰিলোঁ, নহয়। নেক্সট কি কৰিলোঁ, 12টা গ্ৰুপ বনালোঁ। 12টা গ্ৰুপ বনাই কি কৰিলোঁ, 12টা গ্ৰুপতে শ্বেয়াৰ কৰিলোঁ। শ্বেয়াৰ কৰাৰ পিছতো 100% নহয়। এতিয়া কি হ'ব, তো মই ট্ৰাই কৰিলোঁ, কিন্তু নহয়, যে এইটো টোটেলি ফেক। কাৰণ তাতে লিখা আছে 12টা গ্ৰুপত, তো 12টা গ্ৰুপতো নহয়। তাতে আৰু কয় যে ছেম পাৰ্চনত নহ'ব, এনেকৈ মানুহক কৰি আছে। তো এতিয়া এইবিলাক লিংক হৈছে কি, থাৰ্ড পাৰ্টি লিংকবিলাক। হেকাৰবিলাকে এনেকুৱা সৰু সৰু হেকাৰ এনেধৰণৰ লিংক কৰিব, কৰি কিনে মানুহৰ মাজত স্প্ৰেড কৰি দিব। মানুহে ভাবিব যে সঁচাই 50 GB নেট ফ্ৰী ডিউৰিং লকডাউন। তো এনেকৈ মানুহে ফ্ৰী বুলি ভাবি এনেধৰণৰ কাম কৰে। তো এনেধৰণৰ লিংকত কেতিয়াও আপোনালোকে ক্লিক নকৰিব, কাৰণ আপোনাৰ এই মোবাইল নাম্বাৰৰ জৰিয়তে আপোনাৰ বহুত বস্তু, আপোনাৰ প্ৰাইভেচি গাইব হ'ব পাৰে। তো যদি ভিডিঅ'টো ভাল লাগে, আপোনাৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ বিভিন্ন ফেক্ট সত্য ভিডিঅ' আপোনালোকে পাবৰ কাৰণে। তো আজিৰ কাৰণে এইখিনি। জয় হিন্দ, জয় ভাৰত, জয় অসম। থেংক ইউ।